এই যোৱাকালি যিটো মাছ এৰি দিছিলোঁ গাইছ, মাছটো ফাইনেলি মৰি গ'ল আৰু এতিয়া মা বাচি আছে, মানে আজি ভোজন হ'ব গাইছ। আৰু মইনা এইফালে চাউল ধুই আছে আৰু ভাত বনাবৰ কাৰণে পূৰা একদম কুমলীয়া কৰি লৈছে মানে চাউলটো তিয়াই, আৰু এতিয়া আজি মাছেৰে ভোজন হ'ব, মানে এৰি দিয়া মাছটো খাবা আৰু মইনা না। আৰু এইফালে মোৰ ঘৰত ৰাতি যোৱাকালিৰ ভিডিঅ' দেখা পাই মানে আজি বিকাশ ভাই মোৰ ফাৰ্মত হাজিৰ, মানে ইয়াৰো গাহৰি ফাৰ্ম আছে, ইয়াৰো পিগলেট আছে, চ' মোৰ তাত চোৰ আহিছে, ইয়াৰ তাতো আহি যাব পাৰে, মানে সেইকাৰণে মানে কথাটো অলপমান ডিছকাছিং কৰিব আহিছে যে চোৰ কোনফালেদি আহি কোনফালেদি ওলাই গৈছে ভাই। অৱস্থা বেয়া মানে কাম কৰি খোৱা দিন গুচি গ'ল, এতিয়া পিগলেট চোৰ হ'ব, তোমাৰো হ'ব কিজানি এতিয়া। মোৰতো হ'বই ভাই। এতিয়া ই মানে খবৰ ল'ব আহিছে একবাৰ চোৰ কোনফালেদি সোমাই কোনফালেদি ওলাই গৈছে, তাকে ইয়াৰ ফাৰ্মখনো মোৰ ঘৰৰ ওচৰতে, চ' এতিয়া আৰু মানে বিকাশ ভাইৰ একদম মহা টেনশ্যনত পৰি গৈছে, মানে ইয়াৰ পিগলেট চোৰ হোৱাৰ টেনশ্যনত নে কি ভাই, বহুত টেনশ্যন নেকি? হেভি টেনশ্যন লাগিছে না। কি কৰিব আৰু উপায় নাই দে আৰু ভাই, অলপমান পহৰা দিয়াৰ ব্যৱস্থা কৰিবি তাতে। ইয়াৰ মানে দগিও নাই, সেইটো কাৰণে ইয়াৰ বেছি টেনশ্যন হৈছে গাইছ। কুকুৰ চুকুৰ থাকিলে অলপমান ভালকে চকীদাৰী কৰে, কিন্তু ইয়াৰ এতিয়া নাই মালটো, মানে সেইকাৰণে ইয়াৰ অলপ টেনশ্যন, মানে চুলি দিয়া হৈ গ'ল লগে লগে। Hello everyone, welcome back to my YouTube channel and the vlog. আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আছোঁ মানে ঘৰত গাইজ, জাষ্ট নাও ফাৰ্মৰ পৰা একদম মুখ চুখ গা পা ধুই ক্লিয়াৰ হৈ পাই গ'লোঁ আহি the vlogger ৰুম, আৰু এতিয়া মানে দেৰি নকৰোঁ, ভোক বহুত লাগিছে গাইজ, খানাটো মানে টিপ টপ খাই লওঁ আৰু গাইজ ফাইনেলি পাই গ'লোঁ মানে ডাইনিং টেবুল, আৰু এইফালে মইনাই ভাত দুখন লৈ আহি আছে, আৰু এই মামাৰ এখন আৰু মোৰ এখন। আজি আইটেমছ কি মইনা? মাছ নবনালা নেকি? এ বঢ়িয়া, একদম টিপ টপ খোৱা কথা, মানে মা কেনেকুৱা পিছে? বঢ়িয়া নে? কোনে বনাইছে আজি খানা? কানু মানে মেইন ৰান্ধনি, খানাৰ আইটেমছ একদম স্পেচিয়েলি বনাই গাইজ। No. আৰু এই পিছ মাছ একদম বিৰাট গৰম হৈ আছে মানে, বহুত গৰম হৈ আছে, মানে মাছটোৰ বাচা এখা নাই না, মইনা সিদিনাখনে এৰিয়ে দিলোঁ তাক, আহি পেলাই আকৌ মানে কেলেঙালি পৰি আছে ছাইডৰ ফালে, তো এতিয়া ভোজন গাইছ। আৰু এইফালে মাহীৰ ঘৰৰ পৰা মানে পাৰ্টনাৰ আহি পেলাই, আজি পাৰ্টনাৰ মাহীৰ ঘৰত কি খালি ভাই? গাহৰি মাংস আৰু লাল পুৰা খানা তাৰমানে, কিন্তু মদ লাগিব মোক, ৰাতিপুৱা শুন উঠিলে মই মদ খালে মই হাত কপে। মানুহ মৰি যায় নহয়, মৰি যাওক, মৰাকেইটাকে সহ্য কৰিব নোৱাৰিকেইটা মৰি যাওক, মোৰ ফটো উঠাই লওক। আপুনি কি মোক ৰতে মই ৰাতিপুৱা 6টা বজাত মদ মোক লাগিবই। আৰু গাইজ কাম এটাত পথাৰলৈকে আহি আছোঁ, এইফালে জেচিপি লাগি আছে, জেচিপি দি মানে অকণমান কিবা মাটিৰ এটা ড্ৰেছিঙৰ কাম আছে, চ' জেচিপিখনক ক'বৰ কাৰণে আহি আছোঁ, কি কৰে এইটো জেচিপিৰ মালিকৰ লগত কথা পাতি লওঁ প্ৰথমতে। মালিকৰ তাৰমানে টাইমে নাই, অলপ দেৰিকৈ মিলাই দিম বুলি কৈছে, কথাই নাপাতে এতিয়াতো। সিহঁতৰ লগত অলপমান ডিছকাছ মানে ৰাস্তাটো অলপমান ড্ৰেছিং কৰিব লাগে, মাটিবিলাক য'ত ত'ত পেলাই দিয়া হৈছিলে, চ' এতিয়া ইয়ালৈকে আহি কথাটো পাতিলোঁ, অলপমান দেৰিকৈ কৰি দিম বুলি কৈছে। এতিয়া সিহঁতে অলপ ৰেষ্ট ল'ব, মানে ভাত পানী খাব, আৰু ৰ'বা কি হ'ব কৰি দিব বুলি কৈছে। আহি গ'ল মানে একদম পুৰা ধাৰাসাৰ প্ৰবল বতাহ গাই, ছাগলীয় বতাহ, আৰু এইফালে মই আহি আছোঁ মানে গাই ছাগলীকেইটা ভেজিব দিবৰ কাৰণে, মানে এতিয়া একদম হোৱা ধোৱা লাগি গৈছে গাছ, কি ক'ব আৰু বতাহ চাউণ্ডাহ বতাহ চাৰিওফালে একদম বৰষুণ আহি গ'ল গাছ, আজি মজা কৰোঁ, বহুত দিনৰ মূৰত বৰষুণ। আৰু গাইছ একদম বান্দৰ ভিজা দি আহি পালোঁ মানে ছাগলীৰ হাউচত, আৰু ছাগলী ইয়াতে লগাই দিলোঁ গাইছ, এইফালে পিছফালে বান্ধি দিলোঁ, একদম বৰ বেয়া তিতিলোঁ আৰু গাইছ, উপায় নাই আৰু বাহিৰৰ ফালে একদম ধাৰাসাৰ বৃষ্টিপাত, আৰু বাহিৰৰ ফালে এবাৰ নাজাৰা চাই লওক গাইছ, একদম বৰষুণ পৰাৰ লগে লগে গছ গছনিবিলাক একদম তাৰমানে চিলচিলীয়া দেখা হৈছে, আৰু গাইছ বৰষুণ পৰালে এতিয়া মানে খেতি চেতিবিলাক ধুনীয়া হ'ব, তো একদম বহুত দিনৰ মূৰত বৰষুণ, আৰু মইতো গাইছ একেবাৰে বান্দৰ ভিজা দিলোঁ আৰু কি ক'ব, উপায় নাই মানে চলি থাকে আৰু।
আৰু গাইছ মই ছাগলীৰ বাহাৰ ভিতৰতে মানে 15-20 মিনিট মানে একদম বৰ বেয়াকৈ ফচি গ'লোঁ আৰু কি কৰিব গাইছ ছাগলীকেইটাৰ লগতে অলপমান খেলা ধূলা কৰি টাইম পাছ কৰি আছোঁ আৰু আপোনালোকৰ ওচৰত মানে ব্লগিং কৰি আছোঁ গাইছ ইজ ব্লগিং আৰু এইফালে চাওক ছাগলীটো এটা এইফালে চিকিৰ এতিয়া ইয়াক গুচাই দি মাৰি দিব লাগিব মানে তেজ বহুত খাই আছে গাইছ দেখাই দি আছোঁ মই এই পোকাটো আপোনালোকে পাৰিলে এৰুৱাই দিব ভাল হ'ব তেজটো বেছিকৈ খাই থাকে এইটো চাওক মালটো মই আপোনাক দেখাই দি আছোঁ এই পোকটো ছাগলীৰ পৰা দেখিলে আঁতৰত পেলাই দিব লাগে ইয়াক কয় চিকিৰ এই তেজটো মানে পূৰা খাই দিয়ে আৰু আপোনালোকৰ ফালে কি কয় জনাব আৰু এইফালে সৌৰভ ভাই মানে বৰষুণ নিদিলে ঘুমাই থাকে গাইছ আৰু বৰষুণ দিয়াৰ দিনাখনে ইয়াৰ মানে কাম কৰা জোৰ বেছি হয় চ' মানে বৰষুণ বতৰত আজি আহি গৈছে এইফালে সৌৰভ ভাই পুতি কাটা অ' সৌৰভ ভাই सर भाई क्या हाल चाल है भाई बढ़िया बरষুণ মতো অৰা আনে কি তুমি কাম কৰবা ৰ'দত ঘুমাই থাকা নেকি আৰু গাইছ আজি বৰষুণটো কিবা কুকুৰে মুতা দি অলপমানহে দিলে মানে আৰু এতিয়া বৰষুণ নোহোৱা হৈয়ে গ'ল আকৌ ৰ'দে দিলে আৰু কি খেচেৰা যে বতৰ গাইছ আৰু এইফালে ছাগলীৰ পোৱালিকেইটাক মানে এৰি থৈ মাককেইজনী ক'ৰবাত গ'ল এতিয়া মানে একদম মাথাটো গৰম কৰি আছে আৰু বৰষুণ পৰাৰ কাৰণে গাইছ পাৰ্টনাৰে মই এতিয়া মানে ভিটামিন মাৰিবলৈকে ৰেডি কৰিছোঁ এইফালে খেতিবিলাক পূৰা একদম লহপহীয়াকৈ বাঢ়ি আহিছে এইবিলাক চাওক এইটো নেচেৰা আছিল নেকি পাৰ্টনাৰ নেচেৰাৰ গছ মোটামুটি এইফালে হাইট বগাইছে আৰু মোটামুটি আৰু এইফালে কি কি ভিটামিন ৰেডি কৰি আছোঁ আমি দেখাই আছোঁ আপোনালোকক এইবিলাক খেতিত লগালে মানে চেহেৰা পাতিগিলা ভাল হয় এইটো মই আগৰ ভিডিঅ' যদি মোৰ চাইছিল মই এবাৰ দেখাইছিলোঁ আপোনালোকক 30 চেল লগাইছোঁ আকৌ আগতে দিছিলোঁ এইটো এবাৰ আৰু কি লগা কৈছে মানে এইটো হেৰিটো নেকি এইটো ভিটামিন ভিপুল এইটো আগতে মই দেখাইছিলোঁ এইটো আপোনালোকে লগাব পাৰে একদম ধুনীয়া খেতিৰ শস্যবিলাকৰ মানে লহপহকৈ বাঢ়ি অহাত সহায় কৰে আৰু আহিয়ে মানে পাৰ্টনাৰ কামত লাগি গৈছে মাহীৰ ঘৰৰ পৰা আৰু বৰষুণত ভিজিলে নেকি ভাই নাই ভিজা নাই বৰষুণৰ আগে মানে কিবাকৈ ঘৰটো পাই গৈছে আৰু গাইজ আৰু এতিয়া খেতিত যেতিয়া বৰষুণ পৰি গ'ল আৰু একদম ধামাধম মানে বাঢ়ি আহিব আৰু ব্ৰাড ষ্টাইল এইফালে এম জে ব্লকাৰৰ মেইন গাইজ নতুন ইউটিউবাৰ মানুহ চলি থাকে আৰু গাইজ এইফালে নতুন খেতিৰ শস্য পেপচিকাম লাগি গ'ল মানে গছ সৰু হৈ থাকিব পাৰে কিন্তু কামাল চাওক গাছ একদম 3টা ধুনীয়াকৈ লাগিছে এতিয়া ইয়াক মানে খেতিটোৰ গুৰিত মানে অলপমান ভিটামিন লগাই দিব লাগিব তেতিয়াহ'লে আৰু ভাল ৰিজাল্ট দেখাব বুলি আশা থাকিল গাইজ আৰু এইফালে গাইজ চীন দেশৰ চাইনিজ হাৱাৰ কাৰবাৰ চাওক না তলত দেখিবে জুই উঠি আছে পানী মানে গৰম হৈ আছে আৰু তাৰ পৰা মানে পানী খাৱাত ব্যস্ত ওচৰত পুখুৰী আছে মানে পুখুৰী গাইজ দেখাই নাই উৎপাত চাওক নাই ইহঁতৰ গাইজ বৰ বেলেগ মাল এইফালে চাওক গাইজ ছাইডৰ ফালে কি বম পুখুৰী আছে পানীৰ অভাৱ নাই কিন্তু ইহঁতে মানে চাইনিজ দেশৰ চীন না অলপমান তাৰমানে বেলেগতকৈ বেলেগ গৰম পানীহে খায় মানে জুইৰ ওপৰত উতলি থকা বৰ বেলেগ মাল বে এইফালে মানে জাষ্ট লাও লেণ্ডিং ব্ৰাদাৰৰ ভাই কেনেকুৱা খবৰ পাতি পূৰা একদম KTM লৈ ডিউক লৈ তাৰমানে দুগদুগাই আহি জাষ্ট নাও মানে ঘৰ পাইছে আহি গাইছ আৰু মই যাওঁ এতিয়া মানে ফাৰ্ম হাউচলৈকে আৰু গাইছ এইফালে ফাইনেলি মানে জেচিপিখন আহি পাওঁতে মানে ৰাতি হৈ গ'ল গাইছ ছাইডৰ পৰা আহি পেলাই কাম কৰিছে মানে মোৰ ফাৰ্মৰ পিছফালে যিটো ৰাস্তা আছিলে ফাৰ্মত যোৱাৰ কাৰণে সেই ৰাস্তাটো মানে এতিয়া অলপমান ড্ৰেছিঙৰ কাম চলি থকা হৈছে আৰু এইফালে এইখন জেচিপি পূৰা লাগি আছে গাইছ কামত বৰ বেলেগ মাল গাইছ 10-20টা 25টামান হাতীৰ বল আছে ইয়াৰ দেখিছে নাই চিষ্টেম কেনেকুৱা মানে বৰ্তমান টেকন'লজি গাইছ টেকন'লজিয়ে বৰ্তমান মানে কি কৰিব পৰা নাই আপোনালোকে এবাৰ ভাবি চাওক গাইছ তাৰ এটা চিম্পুল এক্সাম্পল এই জেচিপিখন গাইছ মজা মাল মানে
মানে জেচিপিয়ে কাম কৰি গুচি গ'ল যিটো কাম মানুহে কৰিলে 3জন মানুহে কৰিলে মোটামুটি 2-3 দিন লাগি যাব সেই ঘণ্টাত মানে সেই কামটো মানে জেচিপিয়ে মানে 2 মিনিটত চুটকিছে কৰি থৈ গৈছে গাইছ একদম মজা वाह क्या सीन है वाह क्या सीन है আৰু গাইছ জেচিপিৰে ধুনীয়াকৈ মাটি চাটি মিলাই টাইম লাগিল পুৰাপুৰি 1 ঘণ্টামান আৰু ডাইৰেক্ট পাই গ'লোঁ আহি মানে কাম চাম কৰি জেচিপিৰ আজি দিনটোৰ গোটেই কাৰ্যসূচী সমাপ্ত কৰি MJ ব্লগাৰৰ ৰুম পাই গ'লোঁ আৰু আজিৰ ভিডিঅ'টো গাইছ ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে 1 লাইক এণ্ড কমেণ্ট কৰি মোক জনাই দিয়ক যে ভিডিঅ'টো কেনেকুৱা পাইছে বাৰু আৰু মোৰ চেনেলত যদি ভিডিঅ' নতুনকৈ চাই আছে ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু বেল আইকনটো দবাই দিয়ক যে আহিবলগীয়া ভিডিঅ'বোৰ তেতিয়াহে মানে পাই থাকিব টিল দেন বাই বাই